Hello everyone. মই লগত ইনষ্টাগ্ৰামত লাইভ গৈছিলোঁ মই ভালকৈ কথাই পাতিব নোৱাৰিলোঁ এতিয়া আকৌ কাৰণ ফেচবুকতেতো মেইন কেছটো হৈ আছে মানে আমাৰ ফেচবুকত লাইভ ক'ত দেখায় ফেচবুকত সেইবোৰ মানুহ অহা নাইচোন আহিছে হেল্ল' মানে কথাটো হ'ল আমি এখন ফিল্ম বনাইছোঁ 13 বুলি চ' সেই 13 ফিল্মখন বহুত মানুহে কষ্ট কৰি বহুত মানুহে কাম কৰিছে ইমান কষ্ট কৰি 10 মাহ পিছত আমি ইউটিউবত আপলোড কৰিলোঁ চ' তাৰে কিছুমান মানুহে আনি পেলাই যদি মানে হেৰিটো আমাৰ ফুল ভিডিঅ'টো যদি ফেচবুকত আপলোড কৰি দিয়ে তেনেহ'লে আমি নেক্সট কেনেকৈ কাম কৰিম কেনেকৈ বনাম যোনটো সাহস সেই বস্তুটো কেনেকৈ পাম ফেচবুকত মানে বহুতে আপলোড কৰিছে কিছুমানক আমি মেছেজ কৰিলোঁ আৰু যদি বেছিকৈ মানে ভাবিছোঁ এতিয়া আৰু আমি এফআইআৰ এটা দিম থানাত চ' সেইটোৱে আৰু ইমান কষ্ট কৰি ইমান মানুহৰ 10 মাহ কাম কৰি ইমান মানে কষ্টৰ ফলত এখন ভিডিঅ' আমি মানে বনাইছোঁ 13খন চ' তাৰপিছত যদি মানুহে আহি পেলাই মানে আপলোড কৰি দিয়ে 10 মিনিটৰ ভিতৰত যদি আপোনাৰ ইউটিউবৰ পৰা ডাউনলোড কৰিলে আৰু ফেচবুকত আপলোড কৰি দিলে তাৰপিছত অভিয়াছলি আমাৰ ইউটিউবৰ ভিউজটো কমি যাব ইউটিউবৰ ভিউজ কমিলে কি হ'ব মই কওঁ আমি ভিডিঅ'টোত স্পনচাৰ লগোৱা নাই স্পনচাৰ লগালে খৰচখিনি অকণমান উঠি আহে সেইটো কাৰণে লগাওঁ স্পনচাৰ কিন্তু ভিডিঅ'টোৰ মাজত স্পনচাৰ লগালে কি হয় আপোনাৰ ভিডিঅ'টো অকণমান মানে হেৰি হৈ যায় মানে ভাল নালাগে দেখিবলৈ হঠাতে ষ্টৰি এটা চলি আছে হঠাতে তাৰে মাজত এপ চেপ লৈ আহি গ'লোঁ আৰু দেখিবলৈ ভাল নালাগে চ' এইখন ফিল্ম আমি ইমান কষ্ট কৰি বনাইছোঁ ইমান বাজেট গৈছে আমাৰ ইমান কষ্ট হৈছে আৰু তাৰপিছত মানে বহুতে 13খন আনলিমিটেড 13খন হিট মাৰিছে ৰিপৰ্ট কৰি দিছোঁ আৰু ফেচবুকত মানে যিমানে আপলোড কৰিছে প্লিজ আপোনালোকে যদি পাৰে সিহঁতক ৰিপৰ্ট এটা কৰি দিব আপোনালোকৰ পৰা জাষ্ট ইমানখিনি বিচাৰিছোঁ ৰিপৰ্ট কৰি দিব আৰু 13খন যদি চোৱা নাই চাব পাৰে আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব বাকী কোনটো কথা ফেচবুকত যদি এনেকুৱা আপলোড কৰি দিয়ে তাৰপিছত মানে আমি নেক্সট ভিডিঅ'বোৰ কেনেকৈ বনাম বহুত ভিডিঅ'ৰ টকা ইউটিউবৰ টকা বেলেগ ফালৰ পৰা অহা টকা টোটেল 10 লাখ মানে 9 লাখ প্ৰায় 9 লাখ আমি খৰচ কৰি এখন ভিডিঅ' বনাইছোঁ আৰু সেইটো মানুহে ফ্ৰীকৈ চাব পৰাকৈ আমি এনেকুৱা লোৱা নাই যে ছাবস্ক্ৰিপশ্যন লওক আপোনালোকে ইউটিউবত জইন হওক চেনেলত 29 ৰুপিজ দি তাৰপিছত চাওক একচুৱেলি সেই বস্তুটো কৰিব পাৰি কিন্তু আমি ইউটিউবত একচুৱেলি ফ্ৰীকৈ চাই আহি আছোঁ ন এতিয়াৰ পৰা চ' সেই বস্তুটো মানে হঠাতে টকা দিবলৈ মানে ইমান এটা ভাল নালাগে কিন্তু OTT প্লেটফৰ্মত আমি দিব পাৰি হলত দিব পাৰি কাৰণ সেইটো আগৰ পৰা দি আহি আছোঁ আমি চ' সেইটো কাৰণে ফ্ৰীকৈ আপলোড কৰিলোঁ চাওঁ কি হয় কি নহয় দেখা যাব আৰু পিছত চ' আমাৰ ইমান কষ্টৰ পিছত যদি আপোনালোকে কিছুমান মানুহে যদি আনি পেলাই ইউটিউব ফেচবুকত আপলোড কৰে তাৰপিছত নেক্সট আমি কেনেকৈ বনাম নেক্সট আমাৰ ফিল্মবোৰ কেনেকৈ বনাব পাৰিম সাহস কেনেকৈ হ'ব যে ইয়াতছে আৰু ভালকৈ ভাল অকণমান বাজেট আপোনাৰ যিমান বাজেট থাকিব ভিডিঅ' ইমান ভাল হ'ব ফিল্ম ইমান ভালকৈ ওলাই আহিব যদি কণ্টেণ্ট অকণমান ভাল হয় চ' আমাৰ আগৰ ভিডিঅ'তছে মানে যিমান ভিডিঅ' বনাইছোঁ আমি এইটো মানে চবতছে ডিফাৰেণ্ট হয় চ' সেইটোৱে আৰু চ' আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে এনেকুৱাকৈ ফেচবুকত আপলোড নকৰিব প্লিজ আৰু যদি চোৱা নাই মানে যদি বিচাৰে ইউটিউবত চাব পাৰে আৰু যিমান পাৰে প্লিজ ৰিপৰ্ট কৰি দিব ফেচবুক পেজবোৰত 13 বুলি চাৰ্চ কৰিলে আহি যায় মোৰ ভাল লাগিল থেংক ইউ ছ' মাছ সকলোকে বাই বাই এণ্ড থেংক ইউ ইমান মৰম ছাপোৰ্ট কৰাৰ কাৰণে থেংক ইউ ছ' মাছ